হে গাইজ নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আছোঁ পথাৰৰ মাজত আৰু আপোনালোকে দেখিব পাইছে মোৰ কান্ধত এখন কোৰলৈ বৰ্তমান মই আহিছোঁ খেতিয়কৰ ল'ৰা সেইকাৰণে আহিছোঁ নহৰু কোৰ মাৰিবলৈ আৰু মোৰ পিছফালে আপোনালোকে এইবোৰ দেখিবলৈ পাইছে সৰিয়হ খেতি আৰু এইখিনি আমাৰে হয় আপোনালোকে তাৰ পৰা যোৰৰ পৰা ফুলা দিছে তাৰ পৰা এনেকৈ কৰি এইটো ইয়াৰ পৰা একদম এই লাষ্ট সৰিয়হ ফুলালৈকে এইখিনি আমাৰে মাটি হয় আৰু এই মাটি আজু ককাৰ দিনৰ হয় আৰু ইয়াতে আমি বৰ্তমান এনেধৰণে খেতি কৰি নিজৰ জীৱন যাপন কৰি আছোঁ আৰু বৰ্তমান এইফালে দেখিব পাইছে ইয়াত সৰিয়হো আছে বাৰু কি হ'ল মানে ইয়াত ৰঙালাও খেতি কৰিছিলোঁ আৰু ৰঙালাওৰ মাজতে কিছুমান সৰিয়হ সিঁচি দিয়া হৈছিলে ঘৰতে খাম বুলি কিন্তু বৰ্তমান খায়ো থাকি গ'ল আৰু এয়া এতিয়া বৰ্তমান পকিছে আপোনালোকে দেখিব পাইছে এয়া তুলিবলৈ হৈছে আৰু এইফালে ৰঙালাও আছিলে বৰ্তমান ৰঙালাও নাই বাৰু শুকাই গৈছে বৰ্তমান ৰঙালাও দিয়া হ'ল বহুত এইটো গোটেই তলিটো দেখিব পাইছে ৰঙালাও তলি আৰু মই আহি আছোঁ বৰ্তমান কোৰলৈ এতিয়া নহৰু কোৰ মাৰিবলৈ আৰু ভাবিছোঁ আজি দিনটো কিনো কৰোঁ মোৰ জীৱনৰ প্ৰথমটো ব্লগত আপোনালোকক অলপ দেখুৱাওঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পাব আৰু ছাপোৰ্ট কৰিব আৰু এইফালে ছাগলী এয়া আমাৰে ছাগলী হয় এয়া পোৱালি দেখিবলৈ পাইছে এনেধৰণে বন্ধুসকল জীৱনটো পাৰ কৰিবলগীয়া আছে কিয়নো খেতিয়কৰ ঘৰৰ মানুহ হ'লে বা খেতিয়কৰ ঘৰৰ ল'ৰা হ'লে সদায় এনেধৰণে নিজৰ জীৱনটো আগবঢ়াই নিবৰ কাৰণে আৰু নিজৰ পেটটো পোহপাল দিবৰ কাৰণে এয়া কষ্ট কৰিবই লাগিব আৰু এয়া হৈছে মটৰমাহ আৰু মই বৰ্তমান আপোনালোকক দেখুৱাই আছোঁ নহৰু আৰু এইবাৰ এটা কথা মন কৰিবলগীয়া হৈছে যে কি আপোনাৰ খেতি বাতি বৰ এটা ইমান এটা ঠিক নোহোৱা কাৰণটো হৈছে কি বতৰৰ বৰষুণ যদি নহয় সময়ত তেনে খেতিনো ক'ৰবাত ঠিক হ'ব নহয় জানো সেইবাবে এইবাৰ খেতিও বৰ ঠিক হোৱা নাই আৰু নহৰু আপোনালোকে দেখুৱাইছোঁ বলক এয়া হৈছে নহৰু খেতি আৰু আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ এয়া হৈছে নহৰু আপোনালোকে দেখিব পাইছে নহৰু বৰ ঠিক নহয় এইবাৰ কিয়নো বতৰ নহ'লেতো একো খেতিয়ে ঠিক নহয় তো ব'লক বাকীখিনি আপোনালোকক পাছত লগ পাই আছোঁ কি কৰোঁ আজি দিনটো দেখুৱাই থাকিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলে আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো বৰ্তমান এতিয়া আমি কোৰ মাৰিব লৈছোঁ নহওঁ একো মাৰি থোৱা আছে হ'লেও আকৌ মাৰি দিব লাগিছোঁ আৰু এয়াই হৈছে আমাৰ জীৱন তো এতিয়া আপোনালোকে দেখিব পাইছে মই বৰ্তমান নহওঁ বন নিয়াত লাগি আছোঁ আৰু বনটো এইকাৰণে নিয়াবলগীয়া হৈছে যে অভাৰ দেখিব পাইছে অভাৰ বন গজি গ'ল গোটেই আপোনাৰ নহৰু গুৰিয়ে আৰু সেইবাবে বৰ্তমান নিয়াই থকা হৈছে আৰু এইকাৰণে নিয়াই দিয়া হৈছে যে এইবাৰ বতৰো তেনেকৈ নাই যদি নিয়াই নিদিয়ে তেন্তে আপোনাৰ নহৰুজোপা বৰ এটা ইমান নাবাঢ়িব তো সেইকাৰণে বৰ্তমান বন নিয়াই থকা হৈছে অকলে আৰু লগ বুলিবলৈ ক'তনো লগ পাব জীৱনটো জন্ম লওঁতেই অকলে আৰু মৃত্যু হওঁতেও অকলে তো এনেধৰণে যাবগৈ লাগিব সেইবাবে অকলে কামত লাগি আছোঁ বৰ্তমান আপোনালোকে দেখিব পাইছে আৰু মই এইকণতে আপোনালোকক এষাৰ কথা কওঁ বুলি ভাবিছোঁ নাজানো তথাপিও মনৰ কথা জীৱনটোত যেতিয়া আমি হাৰ মানি পৰোঁ হাৰ মানে কিয় তেনেধৰণে হাৰ নহয় যেতিয়া আমি কিবা এটা পঢ়ি শুনি যদি কৰিব নোৱাৰোঁ মনত বহুত আঘাত লাগে হয়তো মোৰ বুলিয়ে নহয় সকলোৰে লাগে তো তাৰ মাজতো যেতিয়া নিজে আপুনি জীৱন যুদ্ধখনত নিজে কষ্ট কৰি যুঁজি আপুনি যেতিয়া দুটকা পইচা ইনকাম কৰিব তাৰ সমান আৰু চৰকাৰী চাকৰি পইচা পোৱা সুখো কেতিয়াও নহয় কাৰণ কিয় আজি চৰকাৰী চাকৰি মানে আপুনি চাকৰি পোৱা একেই কথা তাৰ কাৰণে আপুনি বহুত কষ্ট কৰিব লাগিব তাতকৈ যদি আপুনি ঘৰতে ভাল ধৰণে দুবিঘা মাটি খেতি কৰি আপুনি যদি ধুনীয়াকৈ উপাৰ্জন কৰে তেন্তে তাৰ পৰা আপুনি এক মাহত চৰকাৰৰ চাকৰি যদি 24,000 টকা আপুনি 28,000 টকা ইনকাম কৰিব পাৰে আৰু সেইকাৰণে মই ভাবোঁ চৰকাৰী চাকৰি কৰাতকৈ ঘৰতে নিজেই সংস্থাপন লৈ নিজেই খেতি বাতি কৰি
বা নানান ধৰণে আজিকালি বহুতো ওলাইছে আপোনাৰ আমাৰ মানুহে গাহৰি পুহিব নোৱাৰে কিন্তু তথাপিতো মই জনাত গাহৰি পুহি মানুহে বহুত টকা ইনকাম কৰিব পাৰে আৰু গাহৰি বুলিয়ে নহয় আপুনি যিকোনো এটা কৃষিভিত্তিক লাইনত যদি গৈ বা জীৱিকা যিকোনো এটা লাইন যদি আপুনি চিলেক্ট কৰি লয় তেন্তে আপুনি জীৱনটোত সফল হ'ব পাৰিব আৰু তাৰ কাৰণে কষ্ট কৰিব লাগিব কষ্ট নকৰিলে আপুনিতো কিবা এটা বস্তু কৰিলোঁ পাম বুলি আশা কৰি থাকিলে নহ'ব চ' তাৰ কাৰণে কষ্টও কৰিব লাগিব আৰু কষ্টৰ মাজতে যেতিয়া আপুনি কষ্টৰ ফল পাব তেতিয়া আপুনি চাকৰি ধনতকৈ বহুত সুখ পাব আৰু এয়াই আছিল মোৰ মটিভেশ্যন কথাষাৰ আৰু যদি আপোনালোকে কথাষাৰিত সন্মত তেন্তে জনাব হয়নে নহয় কথাষাৰ আৰু ময়ো ঠিক তেনেধৰণে এতিয়া ঘৰতে বেকাৰ হৈ পৰি আছোঁ বেকাৰ মানে কি আৰু এনেধৰণে খেতি বাতি লাগি এনেধৰণে নিজৰ পেটটো পোহপাল দি আছোঁ আৰু ভৱিষ্যতলৈও এনেধৰণে জীয়াই থাকিব লাগিব কিয়নো আমাৰ লেখীয়া মানুহতো আৰু বেলেগ উপায় নাই সেইকাৰণে খেতি বাতিতে আমাৰ সকলো চ' আপোনালোকেও যদি ঘৰত বেকাৰ আছে তেন্তে এনেধৰণে খেতি বাতি কৰক বা এনেধৰণে যিকোনো এটা বিজনেছত মাথা মাৰক আপোনালোকে নিশ্চয় এদিন চাব সুফল পাব আৰু তাৰ পৰা আপোনালোকে যি সুখ পাব সেই সুখ আৰু কেতিয়াও বেলেগে দিব নোৱাৰে চ' মই বেছিকৈ নাথাকোঁ কাৰণ কিয়নো মোৰ লগত ফোনটো ধৰিবলৈ বেলেগ মানুহ নাই সেইবাবে এতিয়া বৰ্তমান অকলে এনেকৈ কৰি থাকিবলগীয়া আছে চ' মই এইখিনি কৰি লওঁ তাৰপিছত আপোনাক দেখুৱাই আছোঁ আৰুনো মই কি কৰোঁ আৰু দিনটোত ক'ত যাওঁ কি কৰোঁ সকলোবোৰ দেখুৱাই আছোঁ তো আপোনালোকে ৱেইট কৰক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ A few moments later. তো গাইজ বৰ্তমান শুকুৰবাৰ হৈ গ'ল আৰু এতিয়া মই গৈ আছোঁ গোহালি আৰু গোহালি গৈ ভাত পানী খাই আকৌ মই যাব লাগিব গৰুলৈ আৰু দেখুৱাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আৰু মোৰ এইটো প্ৰথম ব্লগ কাৰণ ডিটেইলছত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ নাজানো ইমান এটা কেনেধৰণে ভিডিঅ'বোৰ বনাব লাগে তো আপোনালোকে চাই থাকক আজি মই দিনটোত কি কৰোঁ 2,000 years later. তো সেই গাইজ আপোনালোকক মই নহৰু কোমাই অহাৰ পাছত গোহালিটো দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু কিছুমান অসুবিধা হোৱাৰ কাৰণে নেদেখুৱালোঁ কিয়নো মা দেউতাই কেমেৰা আগত ওলাবলৈ অকণমান লাজ কৰা আদি কৰে আৰু ময়ো মা দেউতাৰ আগত ইমান এটা মোবাইলটো লৈ মানে দেখুৱাই ব্লগ ভিডিঅ' বনাবলৈ মোৰ অকণমান লাজ লগা লেখীয়াকৈ লাগিলে সেইবাবে মই নেদেখুৱালোঁ কিন্তু কোনোবা দিন মই আপোনালোকক দেখুৱাম আমাৰ গোহালিখন চাপৰিখন আৰু কিনো খেতি বাতি কৰিছোঁ সকলোবোৰ দেখুৱাম আৰু এতিয়া বৰ্তমান মই আহিলোঁ গৰুৰ ওচৰলৈ আৰু গৰুৰ ওচৰলৈ আহিলোঁ মানে আপোনালোকে দেখিব পাইছে মোৰ পিছফালে হাবি জংঘল আৰু এয়া হৈছে আমাৰ ব্ৰহ্মপুত্ৰ এৰি দিয়া এটা খুঁটি আৰু যিটো খুঁটি পাৰত আমি গৰু সদায় খেলি ইয়াত ঘাঁহ খাবলৈ দিওঁ আৰু এতিয়া মই গৰু নিব আহিছোঁ ইয়াৰ পৰা আৰু গৰু বৰ্তমানলৈকে ওলোৱাহি নাই বাৰু হ'লেও আহি ওলাবহি হৈছে টাইম আৰু আপোনালোকক মই দেখুৱাইছোঁ পিছৰ দৃশ্যটো চাওক আপোনালোকে এবাৰ চাই পিনি কেনেকুৱা লাগিছে জনাওকচোন এয়া হৈছে আমাৰ ন চাপৰি আৰু এইটো এটা খুঁটি দেখিবলৈ পাইছে আৰু এই খুঁটিটোৰ ইটো ছাইডে হৈছে আমাৰ গোহালি মানে এই খুঁটিটোৰ ইটো ছাইডে আৰু এটা মানে ৰাস্তা এটা আছে নতুনকৈ এতিয়া চৰকাৰে নিৰ্মাণ কৰি দিয়ে আৰু সেই ৰাস্তাটো ইটো পাৰে হৈছে আমাৰ গোহালি আৰু এইখনেই হৈছে এটা ব্ৰহ্মপুত্ৰ নদী এৰি দিয়া খুঁটি আৰু মই যদি অলপ জুম কৰি দেখুৱাব পাৰোঁ তেন্তে আপোনালোকে দেখিব পাৰে এই ব্লাৰ হৈ গৈছে অকণমান দিগদাৰ আছে এই আপোনালোকে যে দেখিছে এই শুইনকণ এইকণৰ পৰা এইটো এনেকৈ এটা জান কৰি এতিয়া বৰ্তমান পানী আছে কিন্তু এইফালে গোটেই শুকান মৰুভূমি আপোনালোকে দেখিবলৈ পাইছে একো নাই ইয়াত এইটোৱে হৈছে এটা ব্ৰহ্মপুত্ৰ নদীয়ে এৰি দিয়া এটা খুঁটি আৰু বৰ্তমান মই আছোঁ এই পাৰত আৰু এই পাৰৰ পৰা গৰু নিব লাগিব সেই পাৰলৈ কমচে কম আপোনাৰ এইটো ডিষ্টেঞ্চ ক'বলৈ গ'লে আধা কিলোমিটাৰ অলপ কম হ'ব আৰু হয়তো গোহালিলৈকে চাবলৈ গ'লে আধা কিলোমিটাৰ 1 কিলোমিটাৰ হৈ যাব আৰু ইমান দূৰত আমি গৰু খেদি এতিয়া মই নিবলৈ আহিছোঁ আৰু বৰ্তমান অকলে আছোঁ ইয়াতো দেখিবলৈ পাইছে মোৰ লগত লগ বুলিবলৈ কোনো নাই চাৰিওফালে চাব পাৰে কোনো নাই এইফালেও আৰু এইবোৰ হৈছে বগৰী গছ কোনোবাই যদি এতিয়ালৈকে বগৰী খোৱা নাই খাব বিচাৰে তেন্তে ইয়াত আহিব পাৰে ইয়াত বহুত বগৰী গছ আছে আৰু এনেধৰণে জীৱনবোৰ যাপন কৰি আছোঁ আৰু কিনো দেখাম এতিয়া অলপ পাছত আকৌ লগ পাই আছোঁ তো তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক এনজয় কৰক
তো বন্ধুসকল আপোনালোকে দেখিব পাইছে মই বৰ্তমান গৰুলৈ আহি আছোঁ চাপৰিৰ পৰা পাৰ হৈ আৰু এয়া হৈছে গৰু এইখিনি গোটেই লৈ আহি আছোঁ এতিয়া বৰ্তমান সেই পাৰৰ পৰা আনি আছোঁ আকৌ এই পাৰলৈ আপোনালোকে দেখিব পাইছে আৰু বৰ্তমান বৰষুণ নিদিয়াৰ ফলত দেখিব পাইছে নদী বালি কেনেধৰণে শুকাই ধূলিময় হৈ পৰিছে আৰু যেতিয়া গৰুৰ পিছত এনেকৈ ধূলি মাজত অহা হয় বহুত কষ্ট হয় তাৰ মাজতে এনেধৰণে জীৱন যাপন কৰি থাকিবলগীয়া হৈছে আৰু এনেধৰণে নিজৰ জীৱনটোক আগুৱাই নি থকা হৈছে আৰু অনাগত দিনবোৰত নাজানো কি হয় কি নহয় আৰু ভৱিষ্যতে যিবোৰ সপোন দেখি থৈছোঁ হয়তো ফলিয়াব তাৰে আশা কৰোঁ ভগৱানৰ ওচৰত আৰু এই নতুন বছৰটোত আপোনালোক সকলোলৈকে এটাই বিনম্ৰ অনুৰোধ কৰিম শান্তিত থাকক শান্তিৰে খাওক আৰু শান্তিময় শৃংখলাবদ্ধভাৱে যিবোৰ কাম কৰে আপোনালোকে শৃংখলাবদ্ধভাৱে কৰক আৰু এতিয়া এনেকৈ আমি আহি সেইটো পাৰ পাবলৈ হৈছোঁ আৰু বেছিকণ নাই আৰু ভাব নকওঁ এতিয়া মই আহি পালোঁহি এই পাৰ আৰু দেখিছে এই পাৰো ছেম একেই সেই পাৰৰ দৰে দৃশ্য আৰু এতিয়া বৰ্তমান এই পাৰতে গৰুখিনি চৰিব আৰু মই যাম গোহালিলৈ এতিয়া বৰ্তমান আৰু এয়াই আজি মোৰ প্ৰথম জীৱনৰ যিটো প্ৰথম ব্লগ আৰু নাজানো কেনেকুৱা ব্লগটো যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গৰ লগত অলপ শ্বেয়াৰ কৰি দিব কিয়নো ইমান এটা অভিজ্ঞতা নাই ব্লগ বনোৱাত আৰু আজি প্ৰথম ষ্টাৰ্ট কৰিছোঁ ব্লগটো চ' কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভাবিছোঁ ব্লগটো ইয়াতে সামৰি মাৰোঁ আৰু অন্য এটা ব্লগত লগ পাম তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত